Hello friends, welcome to my channel. আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱন বাৰু কি আৰু ইয়াত কিমানটা কোঠালি আছে? আমেৰিকাৰ জলসেনা কিমান নম্বৰ স্থানত আছে? আৰু ভাৰতীয় নাগৰিকে কেতিয়ালৈকে আমেৰিকাৰ নাগৰিকত্ব পোৱা নাছিল? আমেৰিকাৰ নতুন ৰাজ্যখনৰ নাম কি জানেনে? এই প্ৰশ্নবিলাকৰ উত্তৰ পাবলৈ আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। যেতিয়া মজবুত অৰ্থব্যৱস্থা, ডাঙৰ বিল্ডিং আৰু ধনী মানুহৰ কথা কওঁ তেতিয়া আমাৰ মনলৈ পোনপ্ৰথমতে আমেৰিকা দেশখনৰ কথাই মনলৈ আহে। আজি গোটেই পৃথিৱীত আমেৰিকাৰ এটা বেলেগ স্বৰূপ আছিল। কোনোবা এটা সময়ত আমেৰিকা দেশখনো বেলেগৰ অধীনত আছিল, কিন্তু বৰ্তমান আমেৰিকাক অতি শক্তিশালী দেশ বুলি বিবেচিত কৰা হয়। আমেৰিকা ৰাষ্ট্ৰপতিৰ বাসভৱন হৈছে হোৱাইট হাউচ আৰু হোৱাইট হাউচত 132টা কোঠালি আছে আৰু হোৱাইট হাউচ ৱাশ্বিংটন ডিচিত অৱস্থিত। আমেৰিকাৰ মানুহে পৃথিৱীৰ সকলো মানুহতকৈ বেছি আইচক্ৰীম খাব পাৰে। সমগ্ৰ পৃথিৱীৰ ভিতৰত আমেৰিকাতহে সকলোতকৈ শকত মানুহ পোৱা যায় আৰু আমেৰিকাত প্ৰায় 25 লাখ প্লাষ্টিকৰ বটল প্ৰতি বছৰে পেলাই দিয়া হয়। সমগ্ৰ পৃথিৱীৰ প্ৰায় 4.5% জনসংখ্যা অকল আমেৰিকা দেশখনতে পোৱা যায় আৰু আমেৰিকাত ইংৰাজী ভাষা কোৱা হয়, কিন্তু ইয়াৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই। আমেৰিকাৰ মানুহে সকলোতকৈ বেছি প্ৰদূষণ কৰে। 1924 চনলৈকে ভাৰতীয় মানুহৰ আমেৰিকাৰ নাগৰিকতা লোৱাৰ নিষেধ আছিল আৰু আমেৰিকাৰ জলসেনা দ্বিতীয় সকলোতকৈ ডাঙৰ জলসেনা। আমেৰিকাৰ নতুন ৰাজ্যখন হৈছে হাৱাই। ই 1959 চনত আমেৰিকাৰ লগ হৈছিল আৰু আমেৰিকাৰ সকলোতকৈ ওখ পৰ্বত শৃংগটো হৈছে মাউণ্ট মেককিনলে আৰু ইয়াক মাউণ্ট ডেনালিও বুলি কোৱা হয়। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু প্লিজ ভিডিঅ'বিলাক লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব।